নমস্কাৰ বন্ধুসকল, এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ এবাৰ স্বাগতম জনাইছোঁ অসমী চেনেললৈ। ভিডিঅ'টিত দেখা পোৱা এই অভিনেত্ৰীগৰাকীৰ কোন হয় আপোনালোক সকলোৱে চিনি পায় আৰু এখেতক সকলোৱে শ্ৰুতি নামেৰে বৰ্তমান পৰিচিত। আউসিৰ জোনাকত অতি সুন্দৰ অভিনয় কৰা এই অভিনেত্ৰীগৰাকীৰ আচল পৰিচয় আপোনালোকে হয়তো নাজানে। আজি মই এখেতৰ আচল পৰিচয়সমূহ ক'বলৈ ওলাইছোঁ। আহকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ। আপোনালোকে শ্ৰুতি নামেৰে জনা এই অভিনেত্ৰীগৰাকীৰ আচল নাম হৈছে জেনিট বে। এখেতৰ নিক নেম অৰ্থাৎ ঘৰত মতা নাম হৈছে ভণ্টি। ভণ্টি বুলি এখেতক ঘৰত সকলোৱে মাতে মৰমত। আৰু এখেতৰ বাৰ্থ প্লেচ অৰ্থাৎ জন্ম ঠাই হৈছে গুৱাহাটী আৰু এখেত বৰ্তমান গুৱাহাটীতে থাকে। এখেতৰ জন্মদিন অৰ্থাৎ বাৰ্থডে 18 নৱেম্বৰ তাৰিখে এখেতৰ বাৰ্থডে। এখেতে কলেজীয়া শিক্ষা গুৱাহাটী কমাৰ্চ কলেজৰ পৰা আৰম্ভ কৰে আৰু প্ৰফেশ্যন হিচাপে এখেত এগৰাকী এক্ট্ৰেছ হোৱাৰ লগতে মডেলিঙো কৰে আৰু 2018 চনত অনুষ্ঠিত হোৱা ফেশ্বন শ্ব'ত তেওঁ মিছ ফেলকন হৈছিল। এখেতৰ ফাৰ্ষ্ট ডিবিউট হৈছিল আউসিৰ জোনাক। আউসিৰ জোনাক চিৰিয়েলখনৰ জৰিয়তে তেওঁ অভিনয় জীৱন আৰম্ভ কৰিছিল। জুবিন দাৰ লগত মোৰ মনৰে কল্পনা নামৰ গীতটিত আপোনালোকে এখেতক দেখা পাব আৰু তাৰ লগতে উৰি উৰি বুলিও এটা গীতত তেওঁ অভিনয় কৰিছিল। এই অভিনেত্ৰীগৰাকীৰ ইনষ্টাগ্ৰাম ফলোৱাৰ বৰ্তমান 11.3K। অভিনেত্ৰী জেনিট বেৰ মাকৰ নাম হৈছে অনুপ্ৰভা বৰগোহাঁই বে আৰু দেউতাকৰ নাম হৈছে মহেশ বে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু আপুনি যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন এখেতৰ কিছুমান মৰম লগা ফটো চাওঁ।